Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই। আজি আমি যাব লৈছোঁ পথাৰলৈ, মানে সৰিয়হ তুলিবলৈ যাব লৈছোঁ। সৰিয়হৰ হেৰি কৰা চিজন ন, সেইফালে মাহঁতে ওলাইছে আৰু এতিয়া যাওঁ। আমাৰ আইতাহঁত আহি আছে, টমটমত যাম আৰু পুৰা। পাপাহঁত গ'লে আগত, তো আপোনালোকে চাই থাকোঁ কি কৰোঁ কেনেকুৱা, আপোনালোকেও দেখাই থাকোঁ, চাই থাকক। এতিয়া আমি আহি পাই গ'লোহি মেইন লোকেশ্যন, মানে য'লৈ আহিছিলোঁ সৰিয়হ তুলিবৰ কাৰণে। আৰু সেইখন হৈছে আমাৰ দলংখন। তো এতিয়া আমি পূৰা দলংখন পাৰ হ'বৰ কাৰণে গৈ আছোঁ। এইফালে আইতাহঁত আহি আছে আৰু এইফালে ককা আৰু ভাইটি গৈ আছে। ভয় লাগিছে পাই, দলংখন ফুটা আছে, গৈ আছোঁ আৰু পূৰা ভয়বোৰ অনুভৱ হৈছে, পৰি যাম। যেন তেনে উঠি এতিয়া মথাউৰিটো পাই গ'লোহি আৰু দলংখন পাৰ হৈ। এইফালে কি ধুনীয়া পৰিৱেশ, ৱাও। ৰৈ আছোঁ, সেইটো পাৰে মানে ইপাৰে আছে আৰু মাহঁত পাপাহঁত। কোন হয় ধৰিব পাৰিছে না আপোনালোকে? পটককৈ পূৰা চাই পিনে কৈ দিব কমেণ্টত। আৰু এইফালে আমি এতিয়া মথাউৰিটোৱেদি উঠি এনেকৈ তলেদি নামি দিম, মথাউৰিটো তলেদি। পাই গ'লোহি। আমাৰ এইফালে কাম কৰি আছে আৰু এইফালে চোৱা আকৌ, এয়া এতিয়া সৰিয়হবিলাক মানে মানে চাপাই আছে আৰু বহুত দিনৰ মূৰত আজি ভ্লগ এটা দিছোঁ। মানে আমি টাইম পোৱা নাছিলোঁ কিছুমান কামৰ কাৰণে। আজি ভ্লগ এটা বনাই দিলোঁ। সকলোৱে ইনষ্টাত মেছেজ কৰি আছিলে, কমেণ্ট কৰি আছিলে, ভিডিঅ' নাই বুলি কৈছে পিনে। কিছুমান প্ৰব্লেম কাৰণে দিব পৰা নাছিলোঁ। আজি ভিডিঅ' এটা বনাই দিলোঁ আৰু এইফালে সৰিয়হ তুলি কৰিছোঁ। এইবোৰ তুলিছে দেই, হেৰি কৰিছে। তুলি আছোঁ, মই তুলিম নহয়, মই কাপোৰটো চেঞ্জ কৰিব আছে। তাইকো লগাই দিলোঁ, কামত তাইকো লগাই দিলোঁ, তাইও কৰক। ফটো মাৰিছোঁ। একদম বহুত ধুনীয়া বস্তু। আকৌ সেই মানুহজনী গৈ আছে যে সেইফালে আকৌ পাৰ হ'ম আৰু সেইফালে তুলিবলৈ আছে। চাই ল'ব আৰু মই এতিয়া ঘূৰাব লাগিব। এতিয়া আমি কামৰ মাজতে সকলোৱে বহি চাহ অকণ খাই লৈছোঁ আৰু বহি। আৰু এইফালে আমাৰ মা পূৰা সৰিয়হৰ খেতি, মানে কি ৰ'দতে হেৰি কৰি ক'লা মলা হৈ গৈছে। আৰু ভাইটি পূৰা শুই গৈছে আৰু ভাগৰত। এইফালে আমাৰ হিৰ'
Hi, hero. ভাবিলোঁ আজি পথাৰতে চব্জিটো বনাই ইয়াতে খাম আৰু এয়া আমাৰ হিৰোৱে পূৰা আৰু চৌকা বনাই আছে পূৰা গাঁত খান্দি আছে এই হিৰো নচলা তো এইফালে খোৱা বোৱাৰ কাৰণে এইফালে চব্জি আনিছোঁ এইফালে কি বিলাহী বেঙেনা আলু পিঁয়াজ চিয়াজ আনিছোঁ এইফালে চৌকা আকৌ পাপাক দি দিলোঁ মই নোৱাৰিলোঁ ভাগৰ লাগিলে আৰু এইফালে চব কামৰ কামে লাগি আছে মাহঁত এইফালে চাব পাৰে এইফালে তাই কটাৰী নাই কিহে গুচাইছে সেইবোৰ চাব পাৰে আলু কিহে গুচাইছে চাই লওক এবাৰ চাওঁ এইফালে চাই দিয়া অঁ পাৰিছে অঁ পূৰা গুচাইছে তাই বৰ ভাল পাইছে এইখন গুচাই থাকা তাৰপৰা এতিয়া চব্জিখিনি ধুব লাগিছিলে ধুবলৈ আমি নদীতে লৈ যাওঁ আৰু নৈত এনে ধুই আহোঁ সেইফালেদি যাব লাগিব তলেদি এতিয়া পূৰা আমি চব্জি ধোৱাত লাগি গৈছোঁ আৰু পূৰা ফ্ৰেছ পানীহে নদীৰ ফ্ৰেছ পানী পূৰা আৰু দুইটা লাগি গৈছোঁ বন্ধাকবি এটা আলু ধুই দিছোঁ আৰু এতিয়া বেঙেনা পূৰা বেঙেনা ধুইছোঁ আৰু ভালকৈ ধৰা বেঙেনাটো পৰি নাই এই চৌটো পূৰা পানীতে উপঙি আছে ন পানীতে উপঙাই ৰাখিছোঁ এতিয়া বিলাহী চিলাহী ধুইছোঁ আৰু ই আকৌ ভৰিয়ে হেৰি কৰিছে হ'ব দিয়া এইফালে আহিলোঁ পাপাৰ ফালে আহিলোঁ এপাক পাপাই এইফালে মৰণা মাৰি আছে এইফালে পূৰা বিজি কামত এইফালে বৰ ধুনীয়া চাব পাৰে এইফালে তাই চব্জি কাটিব দিছোঁ তাইক চব্জি কাটি আছে পূৰা বন্ধাকবি তাৰপিছত বনাব লাগিব বনাই খাব লাগিব পূৰা কাটি আছে আৰু কি ভাবি কাটিছে তাই জানে আৰু দেই এইফালে চাওঁতে এইফালে বেঙেনা ফ্ৰাই কৰি আছে ষ্টাৰ্ট কৰিলে বনাবলৈ এইফালে বেঙেনা ফ্ৰাই হৈ আছে এইফালে জুই লগাই দিছোঁ আৰু এইফালে খৰি বিচাৰি আনিছোঁ এইফালে খৰি চৰি নাই ইমান বিচাৰি আনিবলৈ জোল এতিয়া আমাৰ নিচা ছোৱালী মাইনুৱে পূৰা আৰু বেঙেনা ফ্ৰাই কৰা তাই লাগি আছে আৰু এইফালে পূৰা ফিল লৈ আপোনালোকে ভ্লগটো চাই থাকক আৰু আমিও পূৰা ফিল লৈ পূৰা এতিয়া বেঙেনা ফ্ৰাই কৰি শেষ হোৱাৰ পাছত এতিয়া আমাৰ মাইনুৱে পূৰা এতিয়া বন্ধাকবি পূৰা ভাজাত লাগি আছে পূৰা ছোৱালীজনীয়ে পূৰা কৰি মেলি দিছে আৰু তাই বনাই চব সকলো কৰি দিছে এইফালে আকৌ বেঙেনা ফ্ৰাইখিনি তাই কৰা ফ্ৰাইখিনি আকৌ ইয়াত দেখাই দিছোঁ আৰু আমি ঢাকি পিনি থৈ দিছোঁ একচুৱেলি পথাৰত একো হেৰি নাই ন সেইকাৰণে ডিছপ'জেলৰ হেৰি আৰু এতিয়া আমি মজাকৈ ভাতটো খাই লওঁ আৰু পথাৰত এইফালে খাই আছে কি লৈছোঁ দেখাই দিছোঁ বেঙেনা ফ্ৰাই মাছ কবি তাৰপৰা আৰু এইটো বিলাহী চাটনি এইবিলাক খাই আছে ৰাইজে সেইফালে ক'লে এয়া আমাৰ আইতা খাই আছে খাই আছে আৰু এতিয়াও মই খাই দিওঁ আৰু মই ধৰি দিওঁ এবাৰ মজাকৈ খাই দিওঁ আৰু চাই থাক গাইছ এতিয়া আমাৰ খাই মেলি হৈ গ'ল আৰু ভাবিলোঁ
গাইছ আমাৰ হৈ গ'ল ৰ'বা আকৌ তো আমি খোৱা ভিডিঅ' কৰিলে নহয় খোৱাটো দেখালোৱে আৰু আমি খাই বৈ আৰু এতিয়া আকৌ এতিয়া অলপ সহায় অলপ কৰি দিওঁ আৰু চাব পাৰে কিমান ধুনীয়া ভিউ নৈ আছে এইফালে নাযাব নাযাব এইফালে অলপ আমি চপাই দিওঁ মাছ পাহাৰটো নিপাৰোঁ ন অলপ দিওঁ সহায় কৰি দিওঁ আলু খোৱা হৈ গ'ল তাকে আৰু ভিডিঅ'টোত কাম যে কৰিছোঁ সেইটো কাৰণে দেখাব পৰা নাই আৰু ইমানকৈ স্পট কৰিব পৰা নাই সেইটো কাৰণে বেয়া চাই নাপাব আৰু দেই যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাইছোঁ আমাৰ যিহেতু আমি অলপ কাম সহায় কৰি দিছোঁ সেইটো কাৰণে ইমানকো দেখাব পৰা নাই সেইটো মানে বাকী আৰু কি দেখাব পাৰোঁ চাই থাকক আৰু এতিয়া আমাৰ এইফালে দেখিছেনে বাৰু এইটো কোন আমাৰ মিষ্টাৰ হিৰোৱে পূৰা এনেকৈ সৰিয়হবিলাক জাপাত লাগি আছে আৰু লগাই দিছোঁ তাক কৰি পোৱা নাই তেওঁ এতিয়া মই ইয়াতে কৰিব লগা হৈ গৈছে আৰু মানে নিজে কৰোঁ বুলি হেৰি কৰিছে আৰু কৰিব নালাগে বুলি কৈছিলোঁ কৰি থাকা আৰু দেই ফাইনেলি আমাৰ আমি যোনটো কাম কৰিছিলোঁ ন সেইটো আমাৰ ফিনিছ হৈ গ'ল কমপ্লিট হৈ গ'ল এইফালে এইটো চব লাইন কৰি থৈছে এইফালে মাহঁতে পূৰা জুম কৰি দিছে ভইচ কৰি দি লওঁ এতিয়া আমাৰ বস্তু চস্তু ভৰাই হৈ গ'ল আৰু ভাবিলোঁ মাহঁতৰ ওচৰৰ পৰা এপাক সময় কি কৰি আছে তেতিয়া সৰু এয়া চালি আছে পাপাহঁতে মাহঁতে জাৰি আছে এইফালে পূৰা লাগি আছে আৰু টাইম মোৰ হৈ গ'ল এতিয়া বহুত টাইম হৈ গ'ল 4টা বাজি গ'ল এতিয়া ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব টিং টিং